কৃষ্ণ প্ৰকৃতাৰ্থত ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে অষ্টপ্ৰহৰটোৱে আটাইতকৈ উপযুক্ত প্ৰহৰ। দিনত এটা দিনত 24 ঘণ্টা থাকে, দিনত 12 ঘণ্টা আৰু ৰাত্ৰি 12 ঘণ্টা বা 2 12 24। 8টা প্ৰহৰ হ'লে 3 8 24, অৰ্থাৎ এটা প্ৰহৰত 3 ঘণ্টাকৈ থাকে। 3 8 24, 8টা প্ৰহৰ এটা প্ৰহৰত 3 ঘণ্টাকৈ থাকে। প্ৰথম প্ৰহৰটোৰ আৰম্ভ হয় পুৱা 6 বজাৰ পৰা 9 বজালৈকে প্ৰথম প্ৰহৰ। তাৰ পাছত 9 বজাৰ পৰা 12 বজালৈকে 3 ঘণ্টা দ্বিতীয় প্ৰহৰ। আকৌ দিনৰ 12 বজাৰ পৰা 3 বজালৈকে আবেলি তৃতীয় প্ৰহৰ। 3 বজাৰ পৰা আকৌ সন্ধিয়া 6 বজালৈকে চতুৰ্থ প্ৰহৰ। সেই ধৰণে হিচাপ কৰি গ'লে আপোনাৰ অষ্টম প্ৰহৰ হ'ল ৰাতিপুৱাৰ আগে আগে 3 বজাৰ পৰা সেই পুৱা 6 বজাৰ সময়ৰ এই সময়খিনি। এই সময়খিনিতে আমাৰ বাপ সমষ্টৰ দ্বাৰা যদি আইগৰাকীৰ গৰ্ভত সৰ্বসন্মতি ক্ৰমে, কোনো জোৰ জবৰদস্তি ভাৱেৰে নহয়, সৰ্বসন্মতি ক্ৰমে যদি ভগৱন্তত অৰ্পণ কৰি তেৰা সমষ্টই গৰ্ভত সন্তান স্থিতি কৰে, তেতিয়াহ'লে সেই সন্তান সাক্ষাৎ দামোদৰ অৰ্থাৎ ভগৱন্ত বুলি কোৱা হৈছে। এইটোৱে হ'ল ভাগৱতৰ মত। এতিয়া আমি সেই হিচাপেৰে আমাৰ নিজৰ সতি সন্ততি আগবঢ়াই যদি আনিছোঁ, তেতিয়াহ'লে আমি ভকত হৈ আমাৰ সন্তানক ভকতীয়া কৰিব পাৰিছোঁ। আৰু যদি আমি সেই দিশেৰে বা সেই ভাৱনাৰে যদি আমি আগবঢ়াই আজিলৈকে অনা নাই, তেতিয়াহ'লে আমাৰ সন্তান কেতিয়াও কোনো কাৰণতেই ভকত হ'ব নোৱাৰে। কিন্তু তাক আমি ভকত কৰিবৰ বাবে চেষ্টা অহৰহ কৰোঁ, কিন্তু হ'ব নহ'ব এই সিদ্ধান্তটো শাস্ত্ৰই দিছে যে কেতিয়াও নহয়। তথাপিতো যে মহাপাপী অজামিলে যি ধৰণে নিজৰ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ ৰাখি মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁ নাৰায়ণ নাম উচ্চাৰণ কৰিছিল, তদনুৰূপ আজি যদি শাস্ত্ৰৰ সেই নিয়মটো আমি পালন কৰোঁ, নিশ্চয় অকণমান হ'লেও আমাৰ পুণ্য অৰ্জন হ'ব। এতিয়া আমাৰ সন্তানৰ নাম আমি কি ৰাখোঁ বাৰু? ভগৱানৰ নাম চাগে এটাও নাই ৰখা আমি, নহয়নে? ৰাখিছোঁ নেকি? ৰাম, যদু, হৰি, মধু, মাধৱ কিবা কিবি নাই ৰখা, ঋষভো ৰখা নাই নিশ্চয়। কি নাম ৰাখিছোঁ আজিকালিতো ক'বই নালাগে। আমাৰ কন্যাৰ দুটা নাম থাকে, 2টা নাম লগ লাগি এটা নাম। আকৌ ল'ৰাৰো আমাৰ 2টা নাম থাকে। ক'ৰ পৰা কেনেকৈ আহিলে এইবোৰ যুগৰ পৰিৱৰ্তন। এইটো আমি ভুল বুলি কোৱা নাই, কাৰণ এইটো আমাৰ মনৰ ভাৱনা অনুসৰিহে উৎপন্ন হ'ব। অৰ্থাৎ আমি যি আহাৰ গ্ৰহণ কৰোঁ, সেই আহাৰৰ দ্বাৰা আমাৰ দেহটো গঠিত হয় আৰু দেহটোৰ লগত আমাৰ ভাৱনা জড়িত হৈ আছে। এজন দেহধাৰী জীৱই 700 গ্ৰাম আহাৰ ভক্ষণ কৰে। আমি কৰিব লাগে 700 গ্ৰাম আহাৰ। কি আহাৰ? সাত্বিক আহাৰ। সেই 700 গ্ৰাম আহাৰ ভক্ষণ কৰাৰ পাছত 1 মাহৰ পাছত তাৰ পৰা 1 গ্ৰাম ৰস সৃষ্টি হয়, যি ৰসৰ দ্বাৰা আইগৰাকীৰ গৰ্ভত সন্তানৰ সৃষ্টি হয়। সেই ৰস মাত্ৰ 1 গ্ৰাম সৃষ্টি হয় 700 গ্ৰাম আহাৰ ভক্ষণ কৰাৰ পাছত। ইমান সুন্দৰভাৱে ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্তখিনি দি থৈছে। তেতিয়াহ'লে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে আমিনো কি জ্ঞান লৈ আছোঁ? আমাৰ নিজৰ সন্তান কেনেকৈ সৃষ্টি কৰিব লাগে বিষয়টো যদি আমি নাজানো, জানিবলৈ হ'লে আমি শৰণ ল'ব লাগিব, আৰু শৰণ ল'লেহে আমি বিষয়বস্তু বুজি পাম। এতিয়া শৰণ ল'বলৈ কোনোবা এজন ডেকা ল'ৰা বা বাপ যদি আগবাঢ়ি আহে, আমাৰ বয়োজ্যেষ্ঠ বৃদ্ধ দেউতাসকলে কি বুলি ক'ব? তহঁতি ইয়ালৈ নাহিবি, তহঁতৰ এতিয়াই এইবিলাক ল'ব পৰা নাই হোৱা। কেনেবাকৈ যদি নিজৰ বা অন্যৰ কন্যাগৰাকীয়ে যদি চুৰিদাৰযোৰ পিন্ধি নামঘৰলৈ আহে, দেউতাই খালে আৰু। এইবিলাক পিন্ধিবলৈ মা দেউতাই শিকাইছে, এইবোৰ বজৰুৱা সাজ সজ্জা কৰি নামঘৰলৈ আহিছ। কিয়? সেই ছোৱালীজনী জানো আমাৰ নিজৰে সন্তান নহয়? আমাৰ নিজৰে ভনী নহয় নেকি? সিহঁতক তেওঁলোকক আমি সুন্দৰভাৱে বুজাই দিব নোৱাৰাটো আমাৰ দোষ।
তেওঁলোকৰ দুখ নহয় বুজি নোপোৱাটো, বুজাই দিব নজনাটো আৰু বুজাই দিব নোৱাৰাটোৱে হ'ল আমাৰ দুখ। আৰু এই দুখৰ কাৰণে আমি নিজৰ সমাজখন আমি নিজেই বিপথে পৰিচালিত কৰি আছোঁ। গতিকে সমাজখন আমি সৰ্বাংগ সুন্দৰভাৱে আগবঢ়াই নিবলৈ হ'লে আমি নিজৰ ভুলটো সৰ্বপ্ৰথমে বিশ্লেষণ কৰিব লাগিব। নাপাই নুচুবি নহয়, কিয় নাপাই চুব বুজাই দিব লাগিব। চুবলৈ হ'লে কি কৰিব লাগিব পথটো আমি ধুনীয়াকৈ দেখুৱাই দিব লাগিব। তাৰ পাছত সেই পথেৰে আগবঢ়াই নিবলৈ আমি সিহঁতক নিজে নিজে আমি সিহঁতৰ লগত সেই সময়কণ কটাব লাগিব। যিধৰণে আমি পঢ়ি থকা সময়কণ ছোৱালীজনীৰ কাষত মাক দেউতাক বহি থাকে, ছোৱালীজনীয়ে পঢ়িছেনে নাই পঢ়া, সন্তানটোৱে পঢ়িছেনে নাই পঢ়া, স্কুললৈ যাবৰ সময়ত যেতিয়া মা দেউতাকৰ সময় নাই মাকে লৈ যায়। আপোনালোকে নিছে নাই নিজৰ সন্তানক স্কুললৈ? থৈ আহেগৈ আকৌ লৈ আহে। এইটো আমি ৰক্ষণাবেক্ষণ দিওঁ নিজৰ সন্তানক। প্ৰত্যেক মুহূৰ্ততে আমি ঈশ্বৰমুখী চিন্তা ভাৱনাখিনিও সিহঁতক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। আমি এতিয়া কৈ থকা কথাখিনি যে 100% শুদ্ধ এইটোও নহয়, ইয়াতো ভুল গতি ৰৈ গৈছে। আমি যি ধৰণে বুজি পাইছোঁ তেনেধৰণেহে প্ৰকাশ কৰিছোঁ। আপোনালোকে হয়তো ইয়াতে আৰু সুন্দৰভাৱেও বুজি পাব পাৰে আমি বুজাতকৈ। সেই ভাৱনাখিনি আপোনাৰভাৱে তেনেধৰণে নিজৰ সন্তানৰ ক্ষেত্ৰত আপোনাৰভাৱে সং দিব যে সন্তানে নিজৰ পিতৃ মাতৃৰ কথা কেতিয়াও নামানে। এইটো হয় নহয় আপোনালোকে নিজেই প্ৰমাণ পাইছে। মানেনে কথা আমাৰ সন্তানে? পিতৃ মাতৃৰ নামানে। তাৰ সলনি কি কৰে জানে? আমাৰ সন্তানে পিতৃ মাতৃক অনুকৰণ কৰে। অনুকৰণ কেনেকৈ কৰে? আপুনি মই আমাৰ ল'ৰা ছোৱালীক প্ৰাৰ্থনা কৰিব হ'ল, যা হাত ভৰি ধুই প্ৰাৰ্থনা কৰিব নেকি? নকৰে। প্ৰমাণ চাবচোন, হয় নহয়? কেতিয়াও নকৰে। কিন্তু যেতিয়া ল'ৰা থুপুক থাপাককৈ খোজকাঢ়িব হয়, তেতিয়াৰ পৰা যদি আমাৰ স্বাভাৱিকতে আইগৰাকীয়ে ভকতীয়া হ'ল হৈ তেওঁ কি কৰে? গা পা ধুই আহি গুৰুগৃহত সোমাই যেতিয়া তেওঁ ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰে, চাব থুপুক থাপাককৈ খোজকাঢ়ি অহা সন্তানটো মাকৰ পিঠিত উঠি দিব। পাইছে নাই? সেইটো পাইছে? পিঠিত উঠি দিয়াটো পাইছেনে? পিঠিত উঠি দি আপোনাক অশান্তি কৰি থাকিব, আমনি কৰি থাকিব। কিন্তু সেইটো আপোনাক মোক অৰ্থাৎ পিতৃ মাতৃ সন্তানে অনুকৰণ কৰি আছে। এটা সময়ত সি যেতিয়া বুজি পাবগৈ তেতিয়া তাৰ সেই কথাখিনিলৈ মনত পৰে যে মোৰ মায়ে এনেকৈ নামঘৰত সোমাই ভগৱন্তক স্তুতি কৰিছিল। সেই অভ্যাসটোৰ কাৰণে, মাক দেউতাকক অনুকৰণ কৰা সেই অভ্যাসটোৰ কাৰণে এটা সময়ত সন্তান আপোনা আপুনি ভকতীয়া স্বভাৱৰ হৈ যাব। আপুনি মই ক'ব নালাগে। অৰ্থাৎ সন্তানে পিতৃ মাতৃক অনুকৰণ কৰে, বাক্য বৰ বেছি পালন কৰিবলৈ নিবিচাৰে। প্ৰত্যেকে আমি নিজৰ নিজৰ মতেহে চলিব বিচাৰোঁ। এটা অনুকৰণ কৰিবৰ কাৰণে আপুনি মই যদি সিদ্ধমুঠি বনাই থাকোঁতে কাণত যদি মোবাইলটো লৈ সিদ্ধমুঠি বনায়ো আছোঁ, কাৰোবাৰ লগত আমি কথা পাতি আছোঁ, আপোনাৰ মোৰ সন্তানে দেখি আছে। গতিকে সন্তান স্বাভাৱিকতে মোবাইলৰ প্ৰতি আকৃষ্ট হোৱাটো স্বাভাৱিক কথা। গতিকে তাক আমি মোবাইল নুচুবি নলবি বুলি কৈ দাবী ধমকি দি কিবা লাভ আছে জানো? একো লাভ নাই। আমিয়ে পথটো দেখুৱাই আছোঁ, আমাক সি দেখি আছে, এইটোৱে ভাল বুলি সি সেইটোকে অনুকৰণ কৰিব। গতিকে আমি পিতৃ মাতৃ যত সন্তানৰ বেয়াৰ কাৰণে দুখ আমাৰ নিজৰ, আনৰ নহয়। গতিকে আমি আনক দুখ দি লাভ নাই। এই সংসাৰলৈ আহিব লগা সন্তানটোক যেতিয়া 5 মাহৰ পৰা সি খাব পৰা হয়, তাৰ পাছত আমাৰ আইগৰাকী, গৰ্ভৱতী আইগৰাকী কি খাবলৈ মন যায়? জ্বলা, টেঙা, মাছ মাংস, নহ'লে কি হয়? উকালি আহে, বমি বমি ভাৱ হয়, হয় নহয় বাৰু? গতিকে এই অৱস্থাটোত আইগৰাকীয়ে যেতিয়া খাবলৈ মন যায়, তেতিয়াহ'লে আইগৰাকীয়ে জ্বলা টেঙা লোণ মাছ মাংস খাই দিয়াৰ ফলত মুখখন কেনেকুৱা লাগে বাৰু? উহ আহ কৰি থাকিব লাগে, হয়নে? জ্বলা, ইমান জ্বলা, এতিয়া খাই দিছোঁ। আৰু সেই জ্বলা ৰসটো গৈ আমাৰ 6 মহীয়া বা 7 মহীয়া গৰ্ভত থকা সন্তানে যেতিয়া ৰসটো পান কৰে, তেতিয়াহ'লে সন্তানটো ঘনে ঘনে মূৰ্ছা যায় বুলি কয়, হাত ভৰি আচাৰি থাকে। সেইকাৰণে আইগৰাকীক বাপজনে কি কয়? ডাক্তৰৰ ওচৰলৈ নিব লাগে। গাটো যে বিষায়, পেটটো যে বিষায়, সেইকাৰণে বিষায়। এই হাত ভৰি আচাৰি ভিতৰত থাকে, সেইকাৰণে ডাক্তৰ হ'লে নিব লগা হয়।
সেই কামটোৰ কাৰণে ঘনে ঘনে মূৰ্ছা যায়। এতিয়া আমি ডাঙৰজনেই যেতিয়া তাক সহ্য কৰিব নোৱাৰোঁ, আমাৰ গৰ্ভত থকা সন্তানটোৱে কেনেকৈ সহ্য কৰিব? কিমান কষ্ট আমি তাক 7 মাহতেই দি দিলোঁ। সি তেতিয়াই প্ৰতিজ্ঞা কৰে, মা তুমি যে মোক গৰ্ভতে জ্বালা যন্ত্ৰণা দিছা, মোক পৃথিৱীলৈ গৈ ল'বলৈ দিয়া, একে জ্বালা যন্ত্ৰণাকে তোমালোককো দিম। সেইকাৰণে আজি আমি জ্বালা যন্ত্ৰণা পাই আছোঁ। এইটো শাস্ত্ৰসন্মত সিদ্ধান্ত, 3য় স্কন্ধ কপিল দেৱহূতি আখ্যান আপোনাৰভাৱে চাই ল'ব, তাতেই পাব।